everyone, আজি আপুনি থপৰাটো দেখুৱাই ভিডিঅ' বনাম। হেল্ল' everyone, মই চেনেলৰ ৰন্ধা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকলৈ হেল্ল' এভৰিৱান, মোৰ চেনেলৰ ৰন্ধা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই। আৰু ভাবিলোঁ আপোনালোকৰ লগত এনেকেই কথা পাতোঁ, বহুত দিন হ'লে আপোনালোকৰ লগত এনেকৈ কথা পতা নাই আৰু ভাবিলোঁ ভিডিঅ'টো বনাওঁ। আজি ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। আপোনালোকে চাই মেলি জনাব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে। কিন্তু যিসকলে বেয়া পায় সেইসকলেও জনাব বুলি মই আশা ৰাখিছোঁ, কাৰণ মই এতিয়া নতুনকৈ ভিডিঅ' বনাব লৈছোঁ। কাৰণ মই ইমানকৈ এক্সপাৰ্ট হোৱা নাই ভিডিঅ' বনোৱাত। মই জাষ্ট আৰম্ভ কৰিছোঁ, জানো পাৰোঁ নে নোৱাৰোঁ, ভিডিঅ' বনাব পাৰিছোঁ নে নোৱাৰিছোঁ মই নাজানিছোঁ। আপোনালোকে কি ভুল দেখে, কি বেয়া পায় সেইটো মোক জনাবলৈ নাপাহৰিব, তেতিয়াহে মই ভালকৈ আগলৈ আগবাঢ়ি আৰু ভাল ভিডিঅ' বনাব পাৰিম। ঠিক আছে, তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এইফালে চাউল এবাতি লৈছোঁ, ইমান ডাঙৰ বাতি নহয়, সৰু বাতি চাওক, এবাতি ল'লোঁ চাউল। তাৰপিছত 1 চামুচ মই এতিয়া মেথি গুটি ল'ম। এইখিনি ধুই মেলি পানী দি পেলাই যিমানখিনি পানী লাগে সিমানখিনি দি মই ৰাতিটোৰ কাৰণে থৈ দিম। ৰাতিপুৱা এইখিনি পিচি ল'ম, কিন্তু মই ইয়াৰ পানীখিনি পেলাই নিদিওঁ। কি কৰিম চাওক আপোনালোকে ভিডিঅ'টো। পানীখিনি কিন্তু পেলাই দিয়া নাই, মই বটলত ভৰাই লৈছোঁ। এইখিনি মই ইউজ কৰিম, গোটেইখিনি ইউজ কৰিব নোৱাৰি এদিনত, সেইকাৰণে মই বটলত ভৰাই পেলাই ইউজ কৰি থাকিম সদায়, সেইকাৰণে বটলতে ভৰাই থৈছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, তেতিয়া গম পাই যাব। আৰু মই চাউলখিনিও পিহি পেলাই এদিন থৈ দিম এনেকৈ মিক্সিত। खुदा बाहर निकला ज़रा सी धनिया, ये मेरे किचन गार्डन है, ज़रा सी है, दिखा दिया मैंने आप लोगों को। মই ওপৰলৈ আহিলোঁ, চুলিখিনি ধুম বুলি ভাবিছোঁ, তেনেকৈ দেখুৱাওঁ কি লগাওঁ। মই মগ এটা লৈছোঁ, বাথৰুমত ইউজ কৰা মগ হয় এইটো, সেইকাৰণে মই ইয়াতে চেম্পু দি ল'লোঁ। আপোনালোকে যিকোনো চেম্পু দি ল'ব, মই দি লৈছোঁ, মই যিটো ইউজ কৰোঁ সেইটোৱে দি লৈছোঁ, চেম্পু দিলোঁ। এতিয়া এইখিনি চাওক, মই এল'ভেৰা জেল বনাইছিলোঁ, আগতে ভিডিঅ'ত দেখুৱাইছিলোঁৱে। এনেকৈ জেল যিখিনি পানী উলিয়াইছিলোঁ সেইখিনি দি লৈছোঁ, কাৰণ কণ্ডিচনাৰ মই বেলেগকৈ নলগাওঁ, এইখিনি হৈ যাব কণ্ডিচনাৰ। তাৰপৰা ৰাতিপুৱা যিখিনি চাউলৰ পানী উলিয়াইছিলোঁ সেইখিনিও মই ইয়াতে মিক্স কৰি দিলোঁ। এতিয়া মই দুইটা হাতেৰে মিক্স কৰি লওঁ। আপোনালোকে যদি চামুচে মিক্স কৰিব বিচাৰিছে তেন্তে মিক্সো কৰি ল'ব, মই হাতেৰে মিক্স কৰিছোঁ। এনেকৈ দি পেলাই চেম্পু কৰি দিম মূৰত। খালি চেম্পু কৰাৰ পিছত অলপ দেৰি মালিচ কৰিব আৰু আপোনালোকে, ঠিক আছে। এতিয়া মই এইখিনি পিচি ল'ম, পিচি লৈ পেলাই মছলা ধোচা বনাম। ধোচা কাৰণে লাগিব সেইখিনি আগতে পিচি থ'লোৱেই। এইফালে মই চাউল এবাতি লৈছিলোঁ, দাইল আধা বাতি লৈছোঁ, এইখিনি তিয়াই থ'ম মই আধা ঘণ্টাৰ কাৰণে। তাৰপিছত এইখিনিও পিচি ল'ম। এতিয়া মই দাইলখিনি পিচি ল'ম ইয়াতে। এইখিনি মাটি দাইল হয়, বাকলি গুচোৱা। এইখিনি মই পিচি ল'লোঁ, দাইলখিনি পিচি লৈ পেলাই যিখিনি মই চাউল আৰু সেইখিনি পিচি লৈছিলোঁ মেথি দি, সেইখিনি মিক্স কৰি দিম। এতিয়া নিমখ দি পেলাই মিক্স কৰি মই এক ৰাতিৰ কাৰণে এইখিনি থৈ দিম, ৰাতিপুৱা বনাম এইখিনি। মছলা ডোচা বনাবৰ কাৰণে এইফালে মই মছলা বনাবলৈ লৈছোঁ। চাওক, তেল দি ল'লোঁ, তাৰপিছত মই ইয়াতে কাটি লৈছিলোঁ মিহি মিহিকৈ পিঁয়াজ আৰু জলকীয়া দি দিম। মই পিঁয়াজখিনি ভাজি হ'ল, ভাজি হোৱাৰ পিছত এতিয়া মই নিমখ, হালধি আৰু জলকীয়া গুড়ি দিছোঁ। মছলাখিনি মিক্স হোৱাৰ পিছত মই এইফালে আলু দি দিলোঁ, যিখিনি আলুখিনি বইল কৰি পেলাই মই পিটিকি লৈছিলোঁ সেইখিনি পিটিকি লোৱা আলুখিনি মই এতিয়া ইয়াত এনেকৈ দি দিলোঁ। মোৰ ৰেডি হৈ গ'ল মছলা ডোচাত ভৰাবৰ কাৰণে। চাওক, মই এইফালে টাৱা গৰম হৈ গ'ল। টাৱাখনত গৰম হোৱাৰ পাছত মই এখন তিতা কাপোৰে মোহাৰি ল'লোঁ। এতিয়া মই যিখিনি বাটাৰখিনি মই মিক্স কৰি থৈছিলোঁ সেইখিনি ইয়াত মই দি দিম। এনেকৈ যেনেকৈ মই দিছোঁ তেনেকৈয়ে দি ল'ব। তাৰপিছত ইয়াত মই অলপ ঘি দিওঁ, আপোনালোকে ৰিফাইনো বা বাটাৰো দিব পাৰে, মই ঘি দিছোঁ। মই গেছৰ ফ্লেমটো বঢ়াই দিছিলোঁ। এইফালে চাওক, তলৰ ফালেদি ৰঙচুৱা হৈ আহিছে। তেতিয়া মই যিখিনি মছলাখিনি ৰেডি কৰিছিলোঁ সেইখিনি ইয়াতে দি দিম। দি পেলাই এইখিনি মই কাণ দুটা উল্টাই দিম, পূৰা উল্টাই নিদিওঁ, অলপ অলপ উল্টাই দিম, গোল নিচিনা গোল আকাৰত কৰি দিম। তাৰপিছত মোৰ ৰেডি হৈ যাব মছলা ডোচা।
মছলা ডোচা ৰেডি হৈ গ'ল চাওক। ভিডিঅ'টো আজিলৈ ইমানতে। আপোনালোকে কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই। ঠিক আছে, আজিলৈ বাই বাই।